নমস্কাৰ। কবিতাৰ শিৰোনাম লুইটৰ কাল বান। কথা আলতাফ হুছেইন। পাঠ দীপশিখা ৰাজকোঁৱৰ। ধাৰাসাৰ বৰষুণৰ ফলত শান্ত লুইত আজি অশান্ত। পাহাৰৰ নিজৰাৰে পানী নামি লুইটৰ বুকু সৰি কাল বান হৈ আহিল। চৌদিশে কেৱল পানী আৰু পানী। ঘৰৰ পিৰালিত আজি এককাল পানী। পানীৰ মাজতে বাজি আছে কেউদিশে মৃত্যুৰ কিৰিলি। চকুৰ পলকতে দেখা পাওঁ চাৰিওফালে পানী আৰু পানী। অনাহাৰে অনিদ্ৰাই থাকোঁ তোমাৰ কাল বানত পৰি। কাল হৈ আহিলা তুমি। লুইতপৰীয়া কৃষকৰ বুকু ভাঙি মোহাৰি নীলা যে আশাৰ সপোন। কৃষকৰ হৃদয়ত দুখৰ বুৱতী নৈবোৱাই। মথাউৰি ভাঙি পানীৰে প্লাবিত কৰি সুখেৰে সজা সুখৰ ঘৰখনি চকুৰ পচাৰতে নীলা যে উটুৱাই। দুখৰ অশ্ৰুৰে সাগৰ বোৱাই।